গুড মৰ্নিং এভৰিৱান। ৰাতিপুৱাৰে পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আজি আমাৰ ঘৰ নভৰি, মানে মোৰ মাৰ ঘৰ আজি নভৰি। আহঁতক বোলো অকণমান সহায় কৰি দিম, সেই বুলিয়ে ঘৰলৈ আগদিনাখনিয়ে গুচি আহিলোঁ। মই ৰাতিপুৱাতে আৰু চাহ তাহ দিবৰ কাৰণে পথাৰলৈ যোগাৰ কৰিছোঁ আৰু এইপিনে লৈছোঁ ৰঙালাও আলু চব্জি বনাবৰ কাৰণে আৰু লগত মটৰ দিম। আৰু নভৰি যেতিয়া আৰু ৰঙালাওটো থাকেই আৰু চবৰে ঘৰত, প্ৰায় ঘৰত থাকেই ৰঙালাওটো মেইন নহয় জানো নভৰি যেতিয়া। আৰু এইফালে মই কুকাৰত এনেকৈয়ে পাতি দিলোঁ। এই পিছে আটাটো মায়ে মঠি দিছে দেই, মোক মঠিবলৈ দিয়া নাই, তেওঁৱে বনাই মেলি দিছে আটাটো। কিন্তু মই এনেই পুৰিহে দিছোঁ, বেলাৰ কামটো তেওঁৱে কৰি দিছে, বেলা আৰু মঠা কামটো তেওঁৱে। চব্জিটো পাতি পিনে এইপিনে মই বোলো ৰুটিকেইখনো একেবাৰতে বনাই লওঁ, কাৰণ পথাৰত থাকিলে মানুহবিলাকৰ বৰ সোনকালে ভোকো লাগে ন, কাম কৰি থাকে। সেইকাৰণে আৰু বোলো ভোক লাগিব, সেইটো কাৰণে জল্দিকৈ কৰি লোৱা হৈছে। এইফালে মই ৰুটিকেইটা পুৰি লৈছোঁ। এইপিনে আকৌ মই বনাই মেলি আজৰি হ'লোঁ, আকৌ বোলো হটকেছত ভৰাই মেলি লওঁ আৰু একেবাৰতে। এইফালে মই আহি পথাৰ পাইছোঁহি আৰু চব পিনে সেউজীয়া ইমান ধুনীয়া লাগে নহয় জানো এনেকুৱা ছিজনত। প্ৰায় মানুহবিলাকে ৰুইছে আৰু কিছুমানৰ ঘৰততো ৰুই মেলি শেষেই হ'ল, কিছুমানৰ ঘৰত আৰম্ভ কৰিছে আৰু। আমাৰ আকৌ ৰোৱনীকেইজনী সেই যে দূৰত দেখিছে, সেইকেইজনী ৰোৱনীকেইজনী আমাৰ। তাৰমানে কি হ'ল, তাত বহুত বোলে জোক লাগিছে, সেইকাৰণে তাত চাহো খাব নোৱাৰে, ৰুটিও খাব নোৱাৰে, ওপৰলৈ বোলে উঠি আহিব মানে ৰাস্তালৈ। আৰু সেইকাৰণে বোলো আমি ইয়াতে ৰখি মেলি দিছোঁ আৰু। ৰাস্তাটোত আকৌ ৰখি থাকোঁতে এইফালে বাছখনো আহি দিছে। তুলি খাই মেলি হ'লেও ৰাস্তাতে খাবলগীয়া হৈছে আৰু জোকৰ ভয়ত। সৰুৰে পৰা এইটো পৰিৱেশতে ডাঙৰ হোৱা যে, এইটো পৰিৱেশে মোৰ খুব ভাল লাগে। আগতেতো নভৰি বুলি ক'লে যে কিমান ৰোৱনী আহে মানে হিচাপ কৰিবই নোৱাৰি, কিন্তু আজিকালি আকৌ নভৰি ৰোৱনীও খুব কম হৈছে। মানে আজিকালি বেলেগৰ নিজৰ বেমাৰ আজাৰৰ কাৰণে মানুহে বেলেগক সহায় কৰি দিবগৈ নোৱাৰে যে, চবৰে নিজৰ ঘৰত প্ৰব্লেম থাকেই, কিবা নহয় কিবা এটা বেমাৰ আজাৰ হ'লেও থাকে। সেইকাৰণে আৰু নিজৰ সুবিধাৰ্থে মানুহে হাজিৰা ৰোৱনীকে লগাই পিনে সোনকালে শেষ কৰে। পথাৰত খুৱাই বোৱাই আজৰি হৈ পিনে নিজেও খাই মেলি আহি এতিয়া আকৌ ভাতৰ লগত লাগিব হ'লেই। এইপিনে আকৌ বোলো মই মাছখিনি ফ্ৰাই কৰি দিওঁ, মাংসও আছিলে বাৰু। চব বস্তুৱে মই দেখাব নোৱাৰিলোঁ আচলতে, মই কোনোবা এটা সময়তহে মোবাইলটো চুবলৈ পাওঁ। সেই ল'ৰাই মোৰ মোবাইল লৈ থাকে, ল'ৰা যদি মোবাইল নিদিওঁ কান্দি থাকে, উপায় নাই আৰু, বেয়া হ'লেও মোবাইলটো দিবলগীয়া হয়। আকৌ এইফালে চাওকচোন, মানুহজনে খৰিচা বনাবৰ কাৰণে বাঁহগাজ কাটি আনিলে, কিন্তু কি হ'ব, চব্জি বনাই পিনে আধা খাই খতমেই, অকণমানহে আছেগৈ। চবেই ভাল নাপাবও পাৰে, কিন্তু আমি ভাল পাওঁ যে, সেইকাৰণে আমি খাই দিলোঁ আৰু এইফালে আইতাহঁতে চব আজৰি হৈ মেলি আহিও ঘৰত গা চা ধুই মেলি আহি এতিয়া ভাত খাবলৈ বহিছেহি। আজি নভৰি বিশেষ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। তেন্তে আজিলৈ বাই।